and defend themselves in the আৰম্ভ হৈছে Iskf ইণ্ডিয়াৰ Hi friends, welcome back my YouTube channel Iskf Assam Hazorika. আমি এটা গৈ আছো ট্ৰেইনিং কেম্পৰ কাৰণে। এইখিনি আমাৰ জহাটৰ সকলো গাৰ্জেন আছে, ষ্টুডেণ্টখিনি সব ৰেডি হৈ গ'ল। এতিয়া আমি যাবলৈ ওলাইছো, গৈ আছো বলক। আমি এতিয়া আমি গৈ আছো ষ্টেডিয়াম অভিমুখে। এতিয়া সব পুৰা টিমটো আহি আছে, মোৰ পুৰা টিম আহি আছে। এতিয়া আমি গৈ আছো গোটেইখিনি। বা কেলকাতাত কিন্তু গাড়ীয়ে আমাক অৱস্থা বেয়া কৰি দিব দেই। গাড়ী ইখনৰ পিছত সিখন সোমাবলৈ জেগা নাই, ৰাস্তা এনেকুৱা জাম, একদম গাতে লগাই চলে। আমাৰ অসমত হ'লেতো নহ'ব, অসমৰ ড্ৰাইভাৰকেইটা নহ'ব ইয়াত। আৰু লগতে কি হয়, ইমান হৰণ বা নইজ পলিউশ্যন বহুত বেছি ইয়াত। আৰু আমাৰ অসমৰ যিটো পৰিৱেশ চবচে বেষ্ট অসম। চ' এতিয়া আহি আছোঁ আৰু টাইম লাগিব। আমাৰ গোটেই টিম আহি আছে, পূৰা মজা। খালি ইয়াত ওখ ওখ বিল্ডিং, কংক্ৰিটৰ নগৰী। আমাৰ অসমৰ লেখীয়া পৰিৱেশ ক'তোৱে নাই। আই লাভ আছাম, জয় আই অসম। কিন্তু ইয়াত কি কয়, ইয়াত হয় কেলকাতা মহানগৰী বা ইয়াত কিবা কিবি চব বস্তু পায় বা প্ৰতিটো বস্তুৱে ইয়াত পায়। কিন্তু এটা কথা কি, অসমত পোৱা যিটো বস্তু নেচাৰেল হাৱা বতাহ, প্ৰতিটো অসমৰ যিটো নেচাৰেল বস্তু ইয়াত কিন্তু নাই। ইয়াত কংক্ৰিটৰ নগৰী কেলকাতা, আৰু তাৰ বাদে সকলোৱে ৰেডিমেড, বেলেগ একো নাই। আহিলোঁ এতিয়া, কি কয় খোজকাঢ়ি আহি আছিলোঁ, কিন্তু আকৌ জেগাটো এইফালে গ'লোঁ, আকৌ উল্টা হৈ গ'ল। সেইকাৰণে আকৌ অটো লৈছোঁ, অটো লৈ আহিছোঁ। পূৰা টিম আহি আছে এতিয়া অটৰতে। চ' ভাল লাগিছে। পামগৈ আৰু উইদিন 5 মিনিটছ, 5 মিনিটৰ ভিতৰত আমি পাই যাম এতিয়া। এতিয়া আহি আমি ইয়াত পাই গ'লোঁ, আমাৰ য'ত জেগাত য'ত ট্ৰেইনিং হ'ব, ট্ৰেইনিঙৰ জেগাত পাই গ'লোঁ। ত' এতিয়া আমি ভিতৰত গৈ আছোঁ। এয়া চব এণ্ট্ৰি হৈ আছে এতিয়া। যোৰহাটৰ একদম পূৰা বছ দেই আমাৰ কুমুদা আহি পাইছে। এয়া গৈ আছোঁ এতিয়া, মস্ত ভেৰি নাইচ। पूरा मेरा टीम रेडी है अभी ट्रेनिंग के लिए। मजा এতিয়া আমাৰ সেন্সেই আহি উপস্থিত হৈছেহি। আমি তেওঁক স্বাগতম কৰিছোঁ।
you message you give a message for a student? Message? Best message is karate is education. Because I'm not teaching my students to fight. I'm teaching them to control. Then when they are first time in India, Yes. yeah, for Iskf seminar. And it's my pleasure to be here. Great people. Thank you for the wonderful welcoming. And we are looking forward for a great seminars. Yes, thank you. Thank you, sir. Os. कराटे में आए हैं Yes. तो एक्चुअली कराटे में क्या क्या होता है ये पहले बताइए पहले आपको नाम बताइए मेरा नाम है भैरव ज्योति हजरिका चीफ इंस्ट्रक्टर ऑफ ISKF असम अच्छा कराटे में क्या होता है कराटे एक स्पोर्ट्स है पहली बात आप तो असम से आया तो आपका कौन आया है साथ में? अच्छा तो घर लोग पसंद करते हैं इन्हें? 3.5 साल का जब था तब से लिया अभी 15 साल 15 साल में। अच्छा कितने दिन तक आप लोग जब तक वो चाहेगा घर लोग भी पसंद करते हैं? সুন্দৰ অনুষ্ঠান হ'ল ISKFৰ পুনৰ অনুষ্ঠান হ'ল আজি তিনিদিনীয়া প্ৰশিক্ষণৰ আজি সেই সামৰণি অনুষ্ঠান সামৰণি সকলো আমাৰ এতিয়া সুন্দৰ ৰিজাল্ট হৈছে সকলো পৰীক্ষাৰ্থী পাছ কৰিছে খুব ভাল লাগিছে আমাৰ যোৰহাটৰ ISKF ৰেইন ফৰেষ্ট ৰিচাৰ্চ চেণ্টাৰৰ আমাৰ যি কেৰাটে ক্লাব সিহঁতিও খুব আনন্দ উল্লাস কৰিছে এয়া ভাল লাগিছে আৰু লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আমাৰ নেক্সট ব্লগত য'তে প্ৰগ্ৰেম হয় আপোনালোকৰ লগত লগ পাই থাকিম চ' মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব প্লিজ আৰু বাই বাই হওক এবাৰ কিবা এটা কৈ দে বহুত ভাল লাগিলে আৰু কি ক'ম জয়া ভালকে ক আকৌ কেনেকুৱা জয়া